হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া উপস্থিত আছোঁ নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত। তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ভিডিঅ'টো শেষলৈ চাব। আমাৰ লগত আছে অজয় লাজা। তেখেতৰ মনোভাৱ আমি জানিব খুজিম। কেনেকুৱা লাগিল ইয়াত? হয়, নমস্কাৰ, মই অজয় লাজা। খুব ভাল এটা সুন্দৰ পৰিৱেশ। চাম বুলি ভাবি আছিলোঁ, কিন্তু আজি ভাগ্যক্ৰমে আজি ফাইনেলি পাই গ'লোঁ। আহি ভাল লাগিল সঁচাই। বাইক লৈ আহিলোঁ, বহু দূৰ, কিন্তু দূৰ যেন লগা নাই আৰু ৰিলেক্স হৈ গৈছোঁ আহি পাই, ভাল লাগিল আৰু।